categories of post আছে 14টা total category of post আছিলে তাত গোটেইখিনি গাই দিলে এনেকুৱা হ'ব ডিস্ট্ৰিক্ট ইউবিসি আছে 2391 এবিসি এবি কনস্টেবল তাৰমানে 4271 এপিআরও পুলিশ রেডিও অর্গানাইজেশনৰ 832 জন ইউবি এপিআরও 3 জন এপিআরত বেলেগ পোস্ট থাকে মেসেঞ্জাৰ বুলি তাত 7 জন কাৰ্পেণ্টাৰত 1 জন সাব অফিচাৰ বুলি থাকে ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস তাত 6 জন ফায়াৰম্যান 491 জন ইমাৰ্জেন্সি ৰেস্কিউৱাৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস এসডিআৰএফ বুলি যেটো কোৱা হয় তেওঁলোকৰ 291 জন এসপিও 154 জন এসআই এবি 40 জন এসআই এপিআরও 80 জন কনস্টেবল ডিজি হোম গাৰ্ডছ সিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ তেওঁলোকৰ 154 জন আৰু তেওঁলোকৰ লগতে গাৰ্ডছমেন আৰু কনষ্টেবল একে ৰেংকৰে 154 জন সকলো মিলাই গতিকে এই পৰীক্ষাবোৰ সমুদায় পৰীক্ষা একেলগে পতা হ'ল আৰু 154টা পোষ্ট 154 নম্বৰ অফ পোষ্ট অফ এছপিও হাইকোৰ্টৰে কিবা এটা ইছ্যুত ৰিজাল্টটো ডিক্লেয়াৰ কৰিবলৈ বন্ধ কৰি দিয়া নাই কিন্তু এপইণ্টমেণ্ট দিবলৈ ৰবলৈ কৈছিলে যেতিয়ালৈকে শুনানি পুনৰ নহয় ইতিমধ্যে শুনানি বোলে হৈ গৈছে আৰু আমাক গো হেড দিছে একো প্ৰব্লেম নাই ইউ গো হেড গতিকে আমি হাইকোৰ্টৰ অৰ্ডাৰটো হাতত পোৱাৰ লগে লগে আমি সেই 154টাও গো হেড কৰিম ইতিমধ্যে গো হেড দিলে ফিজিক্যাল এফিচিয়েন্সি টেষ্টত 40 নম্বৰ থাকে এক্সট্ৰা কাৰিকুলাৰত 10 নম্বৰ ৰিটেন টেষ্টত 50 নম্বৰ থাকে দিছ ইজ ফৰ কনষ্টেবল আৰু ফৰ সাব ইন্সপেক্টৰ 200 নম্বৰ থাকে তেওঁলোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট 40 নম্বৰ কম্পিউটাৰত 30 নম্বৰ এক্সট্ৰা কাৰিকুলাৰ 30 নম্বৰ ৰিটেনত 100 নম্বৰ ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়া আমি এটো ফলো কৰিছো আনৰিজাৰ্ভ 41% ওবিসি এমওবিসি 27% শিডিউল কাষ্ট 7% এসটি প্লেইনছ 10% এসটি হিলছ 5% EWS quota, economically weaker section, that 10%. Our advertisement board special categories rakha asile that FMMO, former member of militant organization 2%, SPO, special police officers 2%, sports karone 2%, VDP karone 2%, and home guard karone 2%, district wise. A সমুদায় percentage বিলাকত একেটা ক্যাটাগৰীৰ মানুহৰ মাজত কাট অফটো বেলেগ বেলেগ হ'ব পাৰে ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ বিলাক বেলেগ বেলেগ হ'ব পাৰে আৰু বিশেষ আমাৰ যে কৈছিলো যে দুমাহৰ প্ৰায় দুমাহ ললে আমাৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰোতে ফাইনালি এইটো ফাইনাল ৰিজাল্টটো ওলাইছে ৰিটেন টেষ্টটো সেবাই পাতিছে 22 ৰিজাল্ট দিছে 3-3 আমাৰ হাতত পৰিচাৰ ফাইনাল ৰিজাল্ট 12-5 দিছো কিছু যে দেৰি হ'ল এইটো দেৰি হ'ল 414 জন ব্যক্তিৰ আমি কম্পিউটাৰ সাৰ্টিফিকেটটোত গণ্ডগোল পালো এইটো পিছত ভেৰিফিকেশন কৰিবলৈ দিয়া হ'ল এসপি সকলক তেওঁলোকে এইখিনি গণ্ডগোল পায় যে তেনেকুৱা সাৰ্টিফিকেট দিয়া ইনষ্টিটিউটৰ জেনুইননেছটো ৰং সেইটো পাই আমি এটা এফআইআৰ দিয়া হ'ল সিআইডি কেছ নম্বৰ 5/2005 এটা 2022 এটা ৰুজু কৰা হৈছে আৰু সিআইডি এই ক্ষেত্ৰত অনুসন্ধান আৰম্ভ কৰিছে 414টা এনেকুৱা কেছ এতিয়া টোটাল এবিৰ ভিতৰত 4270টা পোষ্ট তাৰে 3910 মেইল পাইছে 91.75%, 360 ফিমেল পাইছে 8.43 আমাৰ ফিমেলৰ টাৰ্গেট আছিল এবিৰ ক্ষেত্ৰত 10%
আমি সেই টাৰ্গেটটো চুব নোৱাৰিলোঁ 8.43 কিন্তু ওচৰ পালোগৈ এইটো আটাইতকৈ হায়েষ্ট ফিমেল ৰিপ্ৰেজেণ্টেশ্যন ইউবিৰ ক্ষেত্ৰত 2391 তাৰে মেইল আছে 1822 76.21% 569 ফিমেল আনাম ব্ৰাঞ্চ কনষ্টেবল অৰ্থাৎ থানাত কাম কৰা চিপাহী তাত ফিমেলৰ পাৰ্চেণ্টেজ হৈছে 23.79 এইটো আমি অসমত এইটো ওৱান অফ দ্য হায়েষ্ট পাৰ্চেণ্টেজ অফ ফিমেল ইন আনাম ব্ৰাঞ্চ থিং এইটো এটা ৰেকৰ্ড পাৰ্চেণ্টেজত একেলগে পাইছে আমাক কিন্তু তথাপি টাৰ্গেটটো 30% আমাৰ ফিমেল ৰিপ্ৰেজেণ্টেশ্যন 30% লাগে APRতো তেনেকুৱা বাই এণ্ড লাৰ্জ আৰু অভাৰঅলটো ক'লে 8867 টোটেল পোষ্টৰ ৰিজাল্ট ঘোষণা কৰা হৈছে